নমস্কাৰ আপোনালোকক মোৰ ইউটিউব চেনেল লাৰ্ণিং উইথ মি চেনেলটোলৈ স্বাগতম জনাইছোঁ। আমি আলোচনা কৰি আছোঁ NTA UGC NET JRFৰ অসমীয়া কাকতখনৰ সম্পৰ্কে। আজি আমি আলোচনা কৰিম এটা গুৰুত্বপূৰ্ণ বিষয়, অসমীয়া ভাষাৰ উপভাষা। চিলেবাছত আছে অসমীয়া ভাষাৰ উপভাষা সম্পৰ্কে। এতিয়া অসমীয়া ভাষাৰ উপভাষা সম্পৰ্কে জানিবলৈ যাওঁতে আমি উপভাষা মানেনো কি তাক প্ৰথমে জানিব লাগিব। ইয়াত দিয়া আছে যে কোনো এটা ভাষা বিস্তৃত অঞ্চলত বিয়পি পৰাৰ পিছত ভৌগোলিক, ৰাজনৈতিক, অৰ্থনৈতিক, সাংস্কৃতিক কাৰণত সেই ভাষা সম্প্ৰদায়ৰ এটা অঞ্চলৰ লগত আন এটা অঞ্চলৰ সহজ আৰু সঘন মিলা-মিছা হৈ নাথাকিলে সময়ত গৈ সেই একেটা ভাষাৰে কিছুমান ক্ষত্ৰিয় ৰূপে মূৰ দাঙি উঠে। এনেদৰে ৰূপ লোৱা ক্ষেত্ৰ ভাষাকে সেই ভাষাটোৰ উপভাষা বোলে। অৰ্থাৎ কোনো এটা ভাষা যেতিয়া এটা বিস্তৃত অঞ্চলত বিয়পি পৰে, সেই ভাষা কোৱা লোকসকলৰ মাজত যদি সঘন মিলা মিছা নহয় বা বিভিন্ন কাৰণত হ'ব পাৰে, ৰাজনৈতিক, অৰ্থনৈতিক, তেতিয়া সেই এটা অঞ্চলৰ লোকসকলৰ মাজত এটা ক্ষেত্ৰ ভাষা গঢ় লৈ উঠে আৰু সেই ক্ষেত্ৰ ভাষাটোকে আমি উপভাষা বুলি ক'ব পাৰোঁ। অসমীয়া ভাষাৰ উপভাষাক ঘাইকৈ তিনিটা ভাগত ভাগ কৰা হয়। অসমীয়া ভাষাৰ উপভাষাক ঘাইকৈ তিনিটা ভাগত ভাগ কৰা হয়। প্ৰথমটো হৈছে উজনি, কামৰূপী আৰু গোৱালপৰীয়া। এইবোৰৰ একোটা ক্ষুদ্ৰ ৰূপ আকৌ আছে। এতিয়া অসমীয়া ভাষাক যেনেদৰে উজনি, কামৰূপী, গোৱালপৰীয়া হিচাপে ভাগ কৰা হৈছে, উজনি উপভাষাকো শিৱসাগৰীয়া আৰু নগঞা দুটা ভাগত ভাগ কৰা হৈছে। ঠিক সেইদৰে কামৰূপী উপভাষাক বৰপেটীয়া, নলবাৰীয়া, পাটিদৰঙীয়া, পলাশবৰীয়া, ছয়গঞা এইদৰে ভাগ কৰা হৈছে। আৰু গোৱালপৰীয়া উপভাষাক পূব আৰু পশ্চিম দুটা ভাগত ভাগ কৰা হৈছে। এতিয়া ডক্টৰ বাণীকান্ত কাকতিয়ে উজনিৰ ভাষাৰূপ একেটাই বুলি ধৰিছে, কিন্তু প্ৰকৃততে উজনিৰ ভাষাৰূপৰ মাজত পাৰ্থক্য দেখা যায়। শিৱসাগৰৰ সৈতে নগাঁৱৰ ভাষাৰ পাৰ্থক্য দেখা যায়। আৰু ঠিক সেইদৰে গোলাঘাটৰ ভাষাও শিৱসাগৰৰ সৈতে নিমিলে। এতিয়া আমি এই মান্য অসমীয়া আৰু কামৰূপী ভাষাৰ কিছুমান বৈশিষ্ট্য বা পাৰ্থক্য, ইহঁতৰ মাজত থকা পাৰ্থক্যসমূহ আমি চাওঁ। এই প্ৰশ্নসমূহ প্ৰায়ে অহা দেখা যায়, গতিকে ইয়াৰ যিবোৰ পাৰ্থক্য বা বৈশিষ্ট্য এইবোৰ বিশেষভাৱে মন কৰিব লাগিব। প্ৰথমটো দিয়া আছে যে মান্য অসমীয়াত চাখাঘাত শব্দৰ মধ্যৱৰ্তী স্থানত পৰে। ডক্টৰ কাকতি মতে উপাধ্যায় অক্ষৰত পৰে। এইটো পৰীক্ষাত প্ৰায়ে আহে। আগৰ যদি প্ৰশ্নসমূহ চাইছে তেন্তে দেখা পাব যে মান্য অসমীয়াত চাখাঘাত ক'ত পৰে, তেতিয়া আমি ক'ব লাগিব মধ্যস্থান বা উপাধ্যায় অক্ষৰত পৰে। আৰু কামৰূপী উপভাষাত শব্দৰ আধি অক্ষৰত চাখাঘাত পৰে। এতিয়া উজনিৰ ভাষাটো হৈছে কুকুৰা। কি হৈছে? উপাধ্যায় অক্ষৰ মধ্য অক্ষৰত চাখাঘাত পৰিছে। কামৰূপীত কিন্তু কুকৰা, তেতিয়া কি হৈছে? আদি অক্ষৰত, অৰ্থাৎ আগৰ অক্ষৰটোত চাখাঘাত পৰিছে। কামৰূপী উপভাষাত শব্দৰ আদি অক্ষৰত প্ৰবল চাখাঘাত পৰাৰ বাবে অব্যৱহৃত পৰৱৰ্তী স্বৰধ্বনি লোপ পায়। কি হয়? এতিয়া উদাহৰণকেইটা চাওক। কুকুৰা, কুকৰা, কোমোৰা, কোমৰা। কি হৈছে? কামৰূপী উপভাষাত শব্দৰ আদি অক্ষৰত প্ৰবল চাখাঘাত পৰাৰ বাবে অব্যৱহৃত পৰৱৰ্তী স্বৰধ্বনি লোপ পায়। এতিয়া উজনি অসমৰ কুকুৰাটোত কি আছে? প্ৰথমটোত কত হৰ্ষৌকাৰ, দ্বিতীয়টোত কত হৰ্ষৌকাৰ আছে, কিন্তু কামৰূপীত চব মাজৰ অক্ষৰটোত কি হৈছে? হৰ্ষৌটো ইয়াৰ পৰা উঠি গৈছে। কামৰূপী উপভাষাত অপনিহিতী এটা বিশিষ্ট লক্ষণ, কিন্তু উজনিত
ইয়াৰ ব্যৱহাৰ প্ৰায় দেখা নাযায়। ইয়াৰ উদাহৰণ চাওক, হালোৱা, হাউলে, কি হৈছে ইয়াৰ স্বৰধ্বনিকেইটা ওলাই আহিছে। জালুৱা, জাউলে, বামুণীয়া, বায়ুন্যা, কেৱলীয়া, কেউলা। ঠিক সেইদৰে উজনিৰ উপভাষাটো দুটা আ ধ্বনি ওচৰা ওচৰিকৈ থাকিলে তাৰ প্ৰথমটো প্ৰায়ে অ হয়। কি কৈছে, উজনিৰ উপভাষাত দুটা আ ধ্বনি ওচৰা ওচৰিকৈ থাকিলে তাৰে প্ৰথমটো অ হয়। ইয়াতে চাওক, কামৰূপীত আছে কানা, উজনিত কিন্তু কণা আছে। কামৰূপীত আছে চাকা, উজনিত আছে চকা। গতিকে দুটা আ ওচৰা ওচৰিকৈ আছে, গতিকে উজনিত কি হৈছে, প্ৰথমটো আটো কি হৈছে, অ হৈছে। এই বৈশিষ্ট্যসমূহ ভালদৰে আপোনালোকে মন কৰিব, কিয়নো পৰীক্ষাত উক্তি যুক্তি ৰূপেও দিয়ে, নহ'লে ইয়াৰ কিছুমান উদাহৰণ দিও দিব, মানে বস্তুবোৰ ক্ৰিটিকেলি আপোনালোকক দিব। উজনিৰ উপভাষাত নতুনকৈ গ্ৰহণ কৰা শব্দৰ ক্ষেত্ৰত প্ৰথমটো ব্যৱহাৰ হোৱা এ হোৱাৰ ধ্বনি প্ৰবৃত্তি হোৱাৰ দেখা গৈছে। যেনে কি হৈছে, উজনিৰ উপভাষাত নতুনকৈ গ্ৰহণ কৰা শব্দৰ ক্ষেত্ৰত প্ৰথমটো এ হোৱাৰ ধ্বনি প্ৰবৃত্তি দেখা গৈছে। যেনে জাগা, জেগা, সাধা, চেধা। উজনিত পদৰ শেষত থকা দিস্বৰ ঐ ঔ, দিস্বৰ ঐ ঔ কামৰূপীত যথাক্ৰমে এ আৰু উ হয়। মন কৰিবলগীয়া যে উজনিত পদৰ শেষত থকা ঐ ঔ কামৰূপীত ক্ৰমে এ আৰু উ হয়। ইয়াৰ উদাহৰণকেইটা চাওক, ঐ আৰু এ হোৱা। উজনিত আছে আখৈ, কামৰূপীত কি হৈছে, আখে। উজনিত আছে জাকৈ, কামৰূপীত হৈছে জাখে। ঠিক সেইদৰে ঔ উ ধ্বনিলৈ পৰিৱৰ্তিত হৈছে। ইয়াত দিয়া আছে কাবৌ আৰু কামৰূপীত হৈছে কাবু, কিয়নো ঔ উ হৈছে। টকৌ, ইয়াত হৈছে টকু। বিকাশৰ দিশৰ পৰা কামৰূপীত মহাপ্ৰাণ ধ্বনিও উজনিত অল্পপ্ৰাণ হয়। কি কৈছে যে বিকাশৰ দিশৰ পৰা কামৰূপীত থকা মহাপ্ৰাণ ধ্বনি উজনিত অল্পপ্ৰাণ হয়। এতিয়া আমি অল্পপ্ৰাণ মহাপ্ৰাণ কি তাক জানিব লাগিব। অল্পপ্ৰাণ হ'বলৈ হ'লে ব্যঞ্জন বৰ্ণৰ প্ৰতিটো বৰ্গৰ প্ৰথম, তৃতীয় আৰু পঞ্চম বৰ্গ হৈছে অল্পপ্ৰাণ ধ্বনি। প্ৰথম, তৃতীয় আৰু পঞ্চম বৰ্ণটো হৈছে অল্পপ্ৰাণ ধ্বনি। আনহাতে দ্বিতীয় আৰু চতুৰ্থ ধ্বনিটো হৈছে মহাপ্ৰাণ ধ্বনি। এতিয়া উদাহৰণকেইটা চালে আপোনালোকে ভালদৰে বুজিব। ইয়াত আছে কামৰূপীত আছে চকু, কিন্তু উজনিত চকু হৈছে। ক প্ৰথম হয়, খ দ্বিতীয় হয়। গতিকে খটো মহাপ্ৰাণ ধ্বনি আৰু কটো হৈছে অল্পপ্ৰাণ ধ্বনি। হাঠি, ইয়াত হৈছে হাতী। অল্পপ্ৰাণ ধ্বনি বুলি ক'লে আমি মন কৰিম প্ৰথম, তৃতীয় আৰু পঞ্চম বৰ্ণ। ঠিক সেইদৰে মহাপ্ৰাণ ধ্বনি হৈছে দ্বিতীয় আৰু চতুৰ্থ বৰ্ণটো। উজনিৰ মধ্যস্বৰ ধ্বনি কামৰূপীত উচ্চ হিচাপেই থাকে। উজনিৰ মধ্যস্বৰ ধ্বনি কামৰূপত উচ্চ হিচাপেই থাকে। যেনে এন্দুৰ, ইন্দুৰ, সেন্দুৰ, সিন্দুৰ, সেউতা, সিয়াতা। আপোনালোকে বৈশিষ্ট্যসমূহ মন কৰাৰ লগতে ইয়াৰ উদাহৰণসমূহো ভালদৰে চাব, তেতিয়া ভালদৰে বুজি পাব। ৰূপতাত্ত্বিক পাৰ্থক্যসমূহ যদি আমি চাওঁ, তেন্তে দেখা পাম যে উজনি আৰু কামৰূপীৰ বহুবচনৰ চিনবোৰ বেলেগ বেলেগ। উজনিত বোৰ, বিলাক এইবোৰে কি হয়, বহুবচন বুজায়, কিন্তু কামৰূপীত কি কৰে, গিলা, গিলাক, গিলান, হেগলা, হেংলা এইবোৰে বহুবচন বুজায়। ইয়াত দিছে চাওকচোন, বস্তুবোৰ,
কামৰূপীত ব্যৱহাৰ হৈছে বস্তুগিলা, বস্তু মাখা, মানুহবিলাক। ইয়াত কামৰূপীত ব্যৱহাৰ হৈছে মানুহগিলা। এইবোৰ কামৰূপীত ব্যৱহাৰ হৈছে ইগলা। সেইবোৰ কামৰূপীত ব্যৱহাৰ হৈছে হেগলা। ঠিক সেইদৰে স্থানবাচক আৰু কালবাচক সৰ্বনামবোৰো বেলেগ বেলেগ। স্থানবাচক আৰু কালবাচক সৰ্বনামবোৰো বেলেগ বেলেগ। এতিয়াতো হৈছে কামৰূপীত ইত্তে, হয়নে? এইবোৰ কালবাচক। তেতিয়া তিত্তে, যেতিয়া জিত্তে। স্থানবাচকবোৰ হৈছে এইফালে, ইফালে, কোনফালে, কহয়, সেইফালে, সিফালে। আৰু ব্যক্তিবাচক সৰ্বনামৰ ৰূপবোৰো বেলেগ বেলেগ। ইহঁতটো কামৰূপীত ব্যৱহাৰ হৈছে আহোন আনহা। ইহঁতে আহোন আনহাই। সিহঁত তাহোন তানহা। তহঁত তোমালোক তুহুন তুনথে। উজনিৰ চতুৰ্থী বিভক্তিৰ ঠাইত কামৰূপীত দ্বিতীয়া বা সপ্তমী বিভক্তি হয়। চতুৰ্থী বিভক্তি অক লৈ ইয়াত কি হৈছে? দ্বিতীয়া বা সপ্তমী বিভক্তি হৈছে। কলৈ গৈছে? চতুৰ্থী বিভক্তি। ইয়াত কামৰূপীত কিন্তু হৈছে সপ্তমী বিভক্তি। ক'ত গেছি বা কক গেছি, দ্বিতীয় বিভক্তি। শ্বিলঙলৈ গ'ল, শ্বিলঙক গেল। কামৰূপীৰ দৰে আমি গোৱালপৰীয়া উপভাষাৰো কিছুমান বৈশিষ্ট্য পাওঁ। অসমৰ পশ্চিম অঞ্চলৰ উপভাষাটোৰ নামেই হৈছে গোৱালপৰীয়া উপভাষা। এই উপভাষা কোৱা অঞ্চলটো আগৰ অবিভক্ত গোৱালপাৰা জিলা আছিল বাবে ই গোৱালপৰীয়া উপভাষা নামে জনা যায়। এতিয়া অৱশ্যে ধুবুৰী আৰু কোকৰাঝাৰ জিলা। অৱশ্যে স্থানীয় মানুহে ইয়াক ৰাজবংশী, ৰংপুৰী, দেশীয় নামেৰে পৰিচয় দিয়ে বা গ্যাৰছনে প্ৰথমে ৰাজবংশী শব্দটো ব্যৱহাৰ কৰিছিল বুলি কৈছে। গোৱালপৰীয়া উপভাষাক দেশী ভাষা, দেশভাষা হিচাপেও ব্যৱহাৰ কৰা হৈছিল। এই গোৱালপৰীয়া উপভাষাৰ প্ৰধানকৈ দুটা আঞ্চলিক ৰূপ পাওঁ, পূব গোৱালপৰীয়া আৰু পশ্চিম গোৱালপৰীয়া। পূব গোৱালপৰীয়াকো আকৌ ঠিক সেইদৰে দুটা ভাগত ভাগ কৰা হৈছে, অভয়াপুৰী, দুধনৈ। আৰু পশ্চিম গোৱালপৰীয়াক গৌৰীপুৰ আৰু শালকুচা নামেৰে দুটা ভাগত ভাগ কৰিছে। পূব গোৱালপৰীয়াৰ কামৰূপী পশ্চিম অঞ্চলৰ সৈতে সাদৃশ্য দেখা যায়। পূব গোৱালপৰীয়াৰ সৰু সৰু ভাষাৰূপৰ থলুৱা নামো আছে, যেনে হাবৰাঘটীয়া, বাৰহাজাৰী, বাউসীয়া ইত্যাদি। পশ্চিম গোৱালপৰীয়াৰ আঞ্চলিক ৰূপ দুটা, গৌৰীপুৰ আৰু শালকুচিয়া। ধ্বনিতাত্ত্বিক বৈশিষ্ট্যলৈ যদি চাওঁ আমি, গোৱালপৰীয়া উপভাষাত বিশিষ্ট ধ্বনি 7টা, কামৰূপী উপভাষাতো বিশিষ্ট ধ্বনি 7টা, কিন্তু অসমীয়া ভাষাত বিশিষ্ট স্বৰধ্বনি হৈছে 8টা। গোৱালপৰীয়াৰ কেইটা হৈছে হৰ্ষই, এ, আ, অ, উ। মান্য অসমীয়াৰ দৰে স্বৰৰ অনুনাসিকতা গোৱালপৰীয়াটো বিশিষ্ট ধ্বনি বা বৰ্ণ। ইয়াত কৈছে যে মান্য অসমীয়াৰ দৰে স্বৰৰ অনুনাসিকতা গোৱালপৰীয়াৰ বিশিষ্ট ধ্বনি বা বৰ্ণ। এই প্ৰতিটো পইণ্টেই কিন্তু অতি জৰুৰী, কিয়নো এই প্ৰশ্নসমূহ আপোনালোকক উক্তি যুক্তিৰ ৰূপত দি দিবও পাৰে, নহ'লে প্ৰশ্ন ডাইৰেক্টলিও সুধিব পাৰে, নহ'লে ক্ৰিটিকেল কৰিও সুধিব পাৰে। গতিকে প্ৰতিটো বস্তুৱে মন দিব লাগিব। গোৱালপৰীয়া উপভাষাত বিশিষ্ট ব্যঞ্জন ধ্বনি 29টা। এই প্ৰশ্নটো আমি আগৰ পৰীক্ষাত অহা দেখা পাইছিলোঁ যে গোৱালপৰীয়া উপভাষাত বিশিষ্ট ব্যঞ্জন ধ্বনি হৈছে 29টা। ইয়াত এখন কিতাপৰ নাম দিছে, আপোনালোকে কিতাপৰ লগতে ৰাইটাৰজনৰ নাম বা সেইটো চনটো মনত ৰাখিব লাগিব কিন্তু, কাৰণ কেতিয়াবা কোনখন কিতাপ
কিমান চনত হৈছিলে মিলাবলৈ দিয়াৰ লগতে ক্ৰম অনুসৰি সজাবলৈ আহে। গতিকে ৰাইটাৰৰ নাম কিতাপৰ নাম জনাৰ লগতে চনসমূহ আপোনালোকে উলিয়াই পেলাই চাব। ইয়াত দিয়া হৈছে ধীৰেন্দ্ৰ নাথ দাসৰ দ্য ডাইলেক্ট অফ গোৱালপাৰা এণ্ড কামৰূপ এ কম্পেৰেটিভ এনালাইচিছ। গোৱালপৰীয়া উপভাষাত বিশিষ্ট ব্যঞ্জন ধ্বনি 29টা। সেইবোৰ হৈছে প, ফ, ব, ভ, ত, থ, দ, ধ, ত, থ, দ, ধ, ক, খ, গ, ঘ, চ, ছ, জ, ঝ, ম, ন, ঙ, ৰ, শ, হ, ৱ, অন্ত্যেষ্ট য়। ডক্টৰ উপেন্দ্ৰনাথ গোস্বামীয়ে ইয়াৰে ৱাব্য আৰু অন্ত্যেষ্ট য়ক বাদ দিছে। দয়ৰ আৰু দন্তসক বিশিষ্ট ধ্বনিৰ মৰ্যাদা দিছে। এতিয়া কামৰূপী আৰু গোৱালপৰীয়া উপভাষাৰ কিছুমান বৈশিষ্ট্য আমি মিল দেখা পাওঁ। কি হৈছে, কামৰূপী আৰু গোৱালপৰীয়া দুয়োটা উপভাষাতে দুটা আ ওচৰা ওচৰিকৈ থাকে। আমি আগতেই পাইছিলোঁ কামৰূপী ভাষাৰ বিষয়ে আলোচনা কৰোঁতে যে দুটা আ ওচৰা ওচৰিকৈ থাকে। মান্য অসমীয়াত ইয়াৰ প্ৰথমটো অ হয়। কানা কনা, তাৰা তৰা, ৰাজা ৰজা, চাকা চকা সেইসমূহ উদাহৰণ। মান্য অসমীয়াত অন্ত্যত থকা হৰ্ষই গোৱালপৰীয়াত আ আৰু কামৰূপীৰ সৈতে গোৱালপৰীয়াৰ মিল থকা দেখা যায়। মান্য অসমীয়াত থকা কি হৰ্ষই গোৱালপৰীয়াত আহ আৰু কামৰূপীটো আহ হয়। মান্য অসমীয়াত আছে বালি হৰ্ষই, গতিকে গোৱালপৰীয়া আৰু কামৰূপীত কি হয় বুলি কৈছে আ, বালা বালা। আদি অক্ষৰৰ এ গোৱালপৰীয়া আৰু কামৰূপীত হৰ্ষই হয়। আদি অক্ষৰত থকা এ গোৱালপৰীয়া আৰু কামৰূপীত হৰ্ষই হয়, যেনে এন্দুৰ ইন্দুৰ। মান্য অসমীয়াৰ অ গোৱালপৰীয়াত কেতিয়াবা হৰ্ষও আৰু উ হৰ্ষও হয়। মই মুই, তই তুই। পদান্ত ঐ আইলৈ ৰূপান্তৰিত হয়, যেনে গৰৈ গড়ে গৰাই গৰাই। ঐটো কি হৈছে আ হৈছে, কিন্তু কামৰূপীত ঐটো হৈছিলে এলে ৰূপান্তৰিত হৈছে। ইয়াত গোৱালপৰীয়াত হৈছে আই। তাৱৈ কামৰূপীত হ'লে তাৱে আৰু গোৱালপৰীয়াত তাৱাই। পদান্তৰ উ হৰ্ষলৈ ৰূপান্তৰিত হয়, যেনে গাঁও, ইয়াত গাঁও হৰ্ষৌ। শব্দৰ আদিত থকা ৰ গোৱালপৰীয়াত কেতিয়াবা লোপ পায়। শব্দৰ আদিত থকা ৰ গোৱালপৰীয়াত লোপ পায় বুলি কৈছে। ৰ অং, ৰাজা আজা, ৰাক্ষস আক্ষস। ৰটো কি হৈছে আলৈ অলৈ ৰূপান্তৰিত হৈছে, কাৰণ ৰ লোপ পাইছে। ৰূপতাত্ত্বিক বৈশিষ্ট্যলৈ যদি চাওঁ, ইয়াত নিৰ্দিষ্টতাবাচক প্ৰত্যয় এইবোৰ তা দা, জালনা, পাইলে চৰি, কোনা চাকা বাদা। তা হ'লে হাটা কুন্দা, জালনা ভাত জালনা, পাইলে তৰকাৰী পাইলে, ভাত জালনা খিনি হেতু। চৰি আখি কলাচাৰি, কোনা নাক কনা, কোনাটো হৈছে টু। গতিকে এইসমূহ চাব লাগিব। বচন গোৱালপৰীয়া উপভাষাত বচন হৈছে দুটা, একবচন আৰু বহুবচন। বচন নিৰপেক্ষ ৰূপবোৰত প্ৰত্যয় লগাই বচন নিৰ্দেশ কৰা হয়। বচন ব্যাকৰণগত নহয়। এই বৈশিষ্ট্যবোৰ মান্য অসমীয়াৰ সৈতে একেই, কিন্তু বহুবচনৰ যিবোৰ প্ৰত্যয় সেইবোৰহে বেলেগ বেলেগ। কামৰূপীৰ সৈতে কিন্তু মিল থকা দেখা যায়। ইয়াত চাওক গোলা গোলান, কামৰূপী উপভাষাৰ গিলা গিলাক গিলানৰ সৈতে একেই। গোলা গিলা আদি গঠনবোৰ অসমীয়া ভগ্নী ভাষা বাংলা আৰু উৰিয়াতো পোৱা যায়। ডক্টৰ কাকতিৰ মতে খুব সম্ভৱ গোলা গিলা
সম্পূৰ্ণৰূপে একোটা গঠন বেলেগ ইহঁতৰ বেলেগ মূলৰ পৰা অহা মানসিগুলা মানগিলা গুৰগিলা এইগিলা হৰ ঘৰ মান্য অসমীয়াৰ হতৰ সৈতে হুবহু মিলে মেল্লা বিশেষ্য শব্দৰ আগত ব্যৱহাৰ হয় গোৱালপৰীয়া উপভাষাত শব্দৰ আগৰ সমষ্টিবোধক মেল্লা চুক চগাই আদি ব্যৱহাৰ কৰি বহুবচনৰ ধাৰণা দিয়া হয় মেল্লা চুক চগাই মেল্লা মানসি বহুত মানুহ চুক গুলা বেটা চাৱা সকলোবোৰ ল'ৰা চুক ভাল সকলোবোৰ ভাল লিংগ প্ৰকৰণৰ ক্ষেত্ৰত মান্য অসমীয়াৰ সৈতে গোৱালপৰীয়াৰ তেনেকৈ বিশেষ পাৰ্থক্য দেখা নাযায় মান্য অসমীয়াৰ দৰে আগত মতা বা মাইকীবাচক শব্দ প্ৰয়োগ কৰি বেলেগ বেলেগ শব্দ ব্যৱহাৰ কৰি আৰু ই নি এনি ইনি আদি স্ত্ৰী প্ৰত্যয় ব্যৱহাৰ কৰি লিংগভেদ কৰা হয় ইয়াৰ উদাহৰণ চাওক পুলিংগ পাৰামৈছ মতা মহ স্ত্ৰীলিংগ পাৰিমৈছ মাইকী মহ গঠনটো অসমীয়াৰ সৈতে সাদৃশ্য আছে জোৱান ডেকা গাভৰু গাভৰু ভাতাৰ স্বামী মায়া স্ত্ৰী কাৰক বিভক্তি গোৱালপৰীয়া উপভাষাৰ শব্দ বিভক্তি এনেধৰণৰ কৰ্তাকাৰকৰ এ ই কৰ্মকাৰকত ক অক দ্বিতীয়া সম্বন্ধপদৰ ৰ এৰ অধিকৰণৰ ত অত পৰসৰ্গ সংযোগৰ দ্বাৰা কৰণ ৰ দ্বাৰা ক দিয়া নিমিত্ত সম্প্ৰদান ৰ অপাদান ৰ থাকি থাকিয়া পৰসৰ্গ গোৱালপৰীয়া উপভাষাত পৰসৰ্গ উপসৰ্গধৰ্মী ৰূপৰ প্ৰয়োগ ব্যাপক উদাহৰণস্বৰূপে হাতে হৰি হাতে দিয়া উবাক দিয়া ন্যস্তাৰ্থক ন্যৰ্থক ৰূপৰ আগত না ক্ৰিয়াৰ আগত বহে মান্য অসমীয়াত কামৰূপীৰ এনে ন সমীভৱন হয় নাখাওঁ নাখাং কামৰূপীত কি হৈছে নাখং নোৱাৰো নাপাং নুৰো নুশুনো না শুনুং নেদেখো না দেখোন নেদেখো গোৱালপৰীয়া উপভাষাৰ শব্দমালাবোৰ এনেধৰণৰ দেউতা বাবা বাপ 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 খুৰা কাকা খুৰা গোৱালপৰীয়াত কাকা আইতা বুঢ়া বাপ আটা নবৌ বৌদি বৌ ভিনিহি বুনু এই শব্দসমূহ আপোনালোকে ভালদৰে মন কৰিব খেতি বাতি সম্পৰ্কীয় মান্য অসমীয়াত কুঁৱলী জোঙাল জলঙি এছাৰি গোৱালপৰীয়াত পেণ্টি লুৰু কঠীয়া বিচন কইঠা গছ গছনি ফল মূল শাক পাচলি শেৱালি কি হৈছে গোৱালপৰীয়াত শেফালি কামৰূপীত পাইনপেলি কলটো গোৱালপৰীয়াত কলা কামৰূপীত কল ধন্যবাদ আজি আমি আলোচনা কৰিলোঁ অসমীয়া ভাষাৰ উপভাষা সম্পৰ্কে এই সকলোবোৰ বিষয়ে আপোনালোকৰ বাবে অতি গুৰুত্বপূৰ্ণ গতিকে ভালদৰে মন কৰিব আশা কৰোঁ আপোনালোক এই ভিডিঅ'টোৰ পৰা অলপ হ'লেও উপকৃত হ'ব যদি ভিডিঅ'টো ভাল পাইছে তেন্তে লাইক শ্বেয়াৰ আৰু ছাবস্ক্ৰাইব কৰি দিব থেংক ইউ